সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আজি স্বাধীনতা দিৱসৰ ৭৫তম সংখ্যক পতাকা উত্তোলনৰ বাবে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত ফৰিদুল আহমেদ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। তেখেতে আহি আজি আমাৰ পতাকা উত্তোলন কৰি শুভ উদ্বোধন কৰে। আৰু তেখেতক সহায় কৰিবৰ কাৰণে মই মাননীয় মই নিজে আছোঁ বাৰু। লগে লগে তোমালোকৰ পঢ়াৰ লগে লগে Sabdan Rashtriya Sangeet शुरू। चला चला जे तरंगा तब शुभ जन गण मंगल जय हे भारत भाग्य विधाता जय हे जय 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 हे जय हिंद। স্বাধীনতা দিৱস আমাৰ পতাকা উত্তোলন হৈছে। আমাৰ মাননীয় প্ৰধান শিক্ষকদেৱক মই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এতিয়া চমুকৈ আজি এই দিৱসৰ তাৎপৰ্যৰ লগত সংগতি ৰাখি, কিয়নো আজি আমি ৭৫তম এই স্বাধীনতা দিৱস হৰ্ষ উল্লাসেৰে আলিয়ে গলিয়ে পদূলিয়ে আমি উদযাপন কৰা দেখিছোঁ। তাৰ সম্পৰ্কে আমাৰ ছাৰৰ পৰা অকণমান আমি বিশেষভাৱে জানিব বিচাৰিছোঁ। না চকুত পৰি হেৰি বেলি 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 কষ্ট পাব। আজান শংকৰ বিদ্যাপীঠৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ,
আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মই সকলোৱে আজি স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিছোঁ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। আমি স্বাধীনতা লাভ কৰা ইতিমধ্যে ৭৫টা বছৰ অতিক্ৰম কৰিলে আৰু আজি আমি ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰি আছোঁ। ৭৫ বছৰ আগলৈকে বা ৭৫ বছৰ আগত ভাৰতবৰ্ষখন স্বাধীন নাছিল, পৰাধীন হৈ আছিল। ইংৰাজসকলে ভাৰতবৰ্ষত শাসন চলাইছিল। ইংৰাজসকলে প্ৰায় ২০০ বছৰ ভাৰতবৰ্ষত শাসন কৰিছিল আৰু এই শাসনকালত ভাৰতীয়সকলৰ জীৱন খুব সুখকৰ নাছিল, খুব দুখজনক আছিল। ইংৰাজসকলে ভাৰতীয়সকলক দাস হিচাপে গণ্য কৰিছিল। নিজ ইচ্ছামতে ভাৰতীয়সকলে কোনো কাম কাজ কৰিব পৰা নাছিল, কথা ক'ব পৰা নাছিল। ভাৰতীয় শাসকসকল ইংৰাজ শাসনৰ ওচৰত হাতৰ পুতলা হৈ আছিল। খেতিয়কসকলে খেতি কৰিব পৰা নাছিল, তাৰ ফলত বহুত খেতিয়কৰ মৃত্যু হৈছিল। খেতি কৰিলেও সেই খেতিৰ কাৰণে আমি এক গধুৰ পৰিমাণৰ কৰ ইংৰাজসকলক পৰিশোধ কৰিবলগীয়া হৈছিলে। ভাৰতীয় সৈন্যসকলেও ইংৰাজ শাসকসকলৰ বৰ অমানৱীয় অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল। এই অত্যাচাৰ উৎপীড়নৰ পৰা আমি মুক্তি পাবলৈ এক কঠিন দীঘলীয়া সংগ্ৰাম কৰিবলগীয়া হৈছিল, য'ত নেকি স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষসকলে নিজৰ প্ৰিয় মাতৃভূমিৰ মুক্তিৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, মংগল পাণ্ডে, ভগত সিং, মৌলানা আবুল কালাম আজাদ, কুশল কোঁৱৰ, কনকলতা আদিৰ দৰে বিখ্যাত নেতাবোৰে ইংৰাজৰ বিৰুদ্ধে নিৰ্ভয়ে যুঁজ দিছিল, য'ত নেকি বহুত সেই বিখ্যাত নেতাবোৰ নিজৰ জীৱন আহুতি দিবলগীয়া হৈছিল। লাখ লাখ ভাৰতীয়সকলৰ মৃত্যু হৈছিল, নিজৰ ৰক্ত বলিদান দিবলগীয়া হৈছিল। আজি সেই বীৰ শ্বহীদসকলৰ কষ্ট আৰু লাখ লাখ মানুহৰ তেজৰ বলিদানৰ ৰূপে আমি 1947 চনৰ 15 আগষ্টত স্বাধীনতা অৰ্জন কৰিছিলোঁ। সেয়ে 15 আগষ্ট 1947 চন এই তাৰিখটো ভাৰতীয় ইতিহাসত এক সোণালী দিন হৈ থাকিব আৰু যিসকল মহাপুৰুষ বীৰ শ্বহীদসকলৰ কষ্টৰ বিনিময়ত, তেজৰ বলিদানত আমি ইংৰাজ শাসকসকলৰ অত্যাচাৰ উৎপীড়নৰ পৰা মুক্তি লাভ কৰিছিলোঁ, তেওঁলোকৰ নামো স্মৰণীয় হৈ ৰ'ব। আজি এই চেগতে আমি সকলোৱে সেই বীৰ শ্বহীদসকলক শ্ৰদ্ধা নিবেদিছোঁ। 15 আগষ্ট 1947 চন ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু প্ৰথম দিন ৰাতিপুৱাই 15 আগষ্ট ৰাতিপুৱা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে পতাকা উত্তোলন কৰিছিল আৰু তেতিয়াৰ পৰাই আমি প্ৰতি বছৰে 15 আগষ্টত হোৱা জাতীয় পতাকা উত্তোলন কৰি আহিছোঁ। এই উত্তোলন আমি কিয় কৰিছোঁ? আমি 15 আগষ্ট যিটো আমি উত্তোলন কৰিছোঁ, এই আমি 1947 চনৰ আগৰ আমি কি উৎপীড়নৰ অত্যাচাৰ সন্মুখীন হৈছিলোঁ, আমাৰ বীৰ শ্বহীদসকলে কিমান কষ্ট নিজৰ জীৱন আহুতি দিছিল, তাক স্মৰণ কৰাই দিয়ে, তাক আমাক সোঁৱৰাই দিয়ে। সেয়ে আমি প্ৰত্যেক বছৰে 15 আগষ্টত আমি স্বাধীনতা দিৱস উদযাপন কৰি আহিছোঁ। আমি স্বাধীনতা দিৱস উদযাপন কৰিলেই নহ'ব, আমি প্ৰত্যেকেই আজি স্বাধীনতা দিৱস উপলক্ষে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। আমি সকলোৱে আমাৰ দেশখনক ভাল পোৱা শিকিব লাগিব। দেশৰ প্ৰতি অহা প্ৰতিটো ভাবুকিক
আমি সন্মুখৰ পৰা থিয় দি তাৰ সন্মুখীন হ'ব লাগিব। আমি কেতিয়াও পিছ হৈকে আহিব নালাগিব। দেশৰ বাবুকে যদি আহে আমি আমাৰ দেশখনক ভাল পোৱা শিকিব লাগিব। আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। আমি ভাৰতবৰ্ষৰ এজন সুনাগৰিক, এজন সৎ নাগৰিক হিচাপে নিজকে গঢ় দিব লাগিব। ভাৰতবৰ্ষখন আমি গঢ়িব লাগিব। এখন সুন্দৰ ভাৰতবৰ্ষ আমি সকলোৱে গঢ়াৰ প্ৰতিশ্ৰুতি আমি আজি এই তিৰংগা পতাকাৰ তলত ল'ব লাগিব। আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। অন্যায় অত্যাচাৰ আদিৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব। আজিৰ পৰা আমি নিজেও আঁতৰি থাকিব লাগিব। তেহে আমাৰ স্বাধীনতাৰ ইমান কষ্টৰে যিবিলাক লোকে নিজৰ ৰক্ত বলিদান দি ভাৰতবৰ্ষখন ইংৰাজ শাসনৰ পৰা মুক্তি লাভ কৰাইছে, তেহে আমাৰ এই স্বাধীনতাৰ আচল সফলতা আহিব। গতিকে ছাত্ৰ ছাত্ৰীসকল সকলোৱে নিজৰ মনত প্ৰতিজ্ঞাবদ্ধ হ'বা, প্ৰতিশ্ৰুতিবদ্ধ ল'বা যে আমি সকলোৱে এজন ভাৰতবৰ্ষৰ সুনাগৰিক হিচাপে নিজকে যাতে গঢ় দিব পাৰোঁ আৰু আমি সকলোৱে যাতে গৌৰৱ অনুভৱ কৰোঁ এজন ভাৰতীয় হিচাপে। গতিকে শেষত মই আকৌ সকলোৰে পৰা সকলোৱে যাতে এজন সুনাগৰিক, এজন সৎ নাগৰিক হ'ব পাৰে, সেই আশা ৰাখি মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ছাৰ, পিছৰ কাৰ্যসূচী আছে। আমি শোভাযাত্ৰা উলিয়াম। ইয়াৰ আগত প্ৰতিটো শ্ৰেণী কোঠাৰ ছাত্ৰ ছাত্ৰী যিসকল আমি আছোঁ, যি শ্ৰেণীত আছোঁ, 5ৰ যিসকল আছোঁ 5ত সোমাম, 6ৰ যিসকল আছোঁ 6 ৰুমত সোমাম। এনেকৈ নিজৰ নিজৰ ক্লাছৰুমত লাহে লাহে সোমোৱা। লাহে লাহে সোমাই যাম। ন' চাউণ্ড।